हेलो फ्रेंड्स स्वागतम जनाइছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তো এতিয়া বাজিছে 6টা বাজিছে। তো সোনকালে উঠিলে মানে আজি লখিমপুৰ যাম, কিয়নো গৈ আছোঁ আপোনালোকে চাই থকা ভিডিঅ'টো শেষলৈকে আৰু স্কিপ নকৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে সেইসকলে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। তো ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাই মেলি শেষলৈ এতিয়া যাবলৈ লৈছোঁ। আৰু এয়া আমি এতিয়া গৈ আছোঁ খোজকাঢ়ি কাঢ়ি ৰ'দত। আই কি তিতা ফটা ৰ'দ, তাকে ছাতিটো লৈ নাহিলে আমাৰ দেহা। এতিয়া আমি ছাতিটো লগালে ভাল আছিলে ন, ইমান ৰ'দ পৰিছে। যিহেতু আমি ৰেলত যাম এতিয়া, আকৌ ৰেলৰ ওচৰলৈকে যাব লাগিব। এয়া গৈ আছোঁ আৰু টুক টুক কেঁচা কেঁচা আমি যাব লাগি আছোঁ আৰু গাড়ী ওচৰলৈকে। টাউন পোৱাগৈ নাই আৰু গৈ আছোঁ টাউনলৈ। কিমান বগাব লাগিব এতিয়া গাড়ী ওচৰত আকৌ স্পীড চলাম। পুতলা পৰা 50 টকা বহি আছে। টাউন পাইছোঁ। এফালে ইয়া ঠাণ্ডা আৰু কেক লৈ ল'লোঁ আমাৰ দুনদুনৰ কাৰণে। এইটো খাবানে? এইটো খাবা? এই লোৱা। ঠাণ্ডাহে খাই, সেইটো নহয়, সেইটো আমাৰ নহয়, এইটো খোৱা। এইটো খুলিছে দোকান আৰু গৰম ঘাম আছে। এইফালে গাড়ী এৰি এতিয়া আমি গৈ আছোঁ আৰু এইফালে চাওকচোন ইমান ধুনীয়া পথাৰ, গোটেইখন সেউজীয়া সেউজীয়া হৈ আছে আৰু বহুত ভাল লাগিছে আহি মেলি। এইফালে এয়া টিকেট কাউণ্টাৰত টিকেট কাটি আছে হাজবেণ্ডে। এইফালে আছে, এইফালে এয়া ৰেল ৰখি আছে, যাবই আৰু চাগে। দেখা ধুন এইফালে আমাৰ ধুনকৈ দেখা কোনফালে যা এই গাড়ীখনত উঠি দিবগৈ। এইফালে হাজবেণ্ড যিহেতু ষ্টেচন পাবহিয়ে আৰু লখিমপুৰ আমি এটা বিশেষ কামত মানে কি ট্ৰেইনিং আছে, অহাকাইলৈ ট্ৰেইনিং আছে কাৰণে যাবলগীয়া হৈছে। আৰু তো লখিমপুৰলৈ গৈছোঁ যেতিয়া ঘৰলৈনো সোমাই কেনেকৈ থাকিম ন, ঘৰটো ওচৰতে আৰু সেইটো কাৰণে। আৰু ইমান যি হেঁচা ঠেলাত আহিছোঁ নহয়, বা গৰম আৰু যিহেতু বেছি হেঁচা ঠেলাটো অকণ বেছি আছে গাড়ী। আৰু মানে কি নিজৰ গাড়ীখন হ'লে বহুতে প্ৰব্লেম হয়,
চলি যায় মেলি ট্ৰেইনিংটো থকাৰ কাৰণে আহিবলগীয়া হ'ল আৰু বিশেষ একো কাৰণ নাই বেয়া পাব তো এয়া ইমান গৰম নহয় বুলি চাওকচোন ৰ'দটো কি টাও টাওকৈ ওলাইছে আজি এইফালে আমাৰ দেহাহঁত আছেগৈ মানুহ কম আজি ৰ'দটো বেছি এতিয়ালৈকে আৰু এনেকৈ বহি আছোঁ ৰেলগানৰ কাৰণে অপেক্ষা কৰি আমাৰ দেহাই চিপছ খাই বহি আছে পূৰা কেনেকৈ চিপছ খাই বহি আছে আৰু পূৰা এইবিলাক দে পাই না দে মানে চিপছ খাই দিব এতিয়া দেখা এই দে মানে চিপছ খাই দিব ইমান দেৰি কৰিছে নহয় গৰম উঠি গৈছেগৈ সিহঁতেও ক'ৰবাত যাব বোলা ছাগলীকেইটা নাৰ্মেৰিলহে হয় গাড়ী সময়তে উঠাই দিম হাতে গৰম কৰিছে हाय गर्मी या ইমান গৰম হয় ৰেলো পাইছেহি আৰু এইফালে আমাৰ দেহাই নাৰিকল খাই আছে আমি ৰেলত উঠি গৈছিলোঁ আৰু হাজবেণ্ড বুট মিলাই আছে আৰু এইফালে চাহ আমি খাই আছোঁ ফেনকেইখনো নচলা হ'ল আৰু এইফালে ঠিক কৰিব লৈছে কি কয় আহিছে পূৰা আহিছে অঁ সেইটো চলিলে আকৌ এবাৰ অঁ চলিছে ছাকচেছ হৈছে উল্টা হৈছে উল্টা চিধা হৈছে অঁ আহিলে আহিলে আহিছে 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 বেলেগ আৰু দেই অঁ নাই ঘূৰা ছাকচেছ উল্টাকে উল্টাকে সেইটো চাইডেহে আহিছে 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 আহিব 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 এইটো চাইডে পৰা ঘূৰক আমি ঢলাই বিল পাৰ হৈছোঁ আৰু এইফালে পূৰা স্পীড হৈ আছে অকণ অকণ হাৱা আহিছে লখিমপুৰলৈ গৈ আছে লখিমপুৰত ট্ৰেইনিং কৰিব গৈছে নে ট্ৰেইনিং কৰিবলৈ এইফালে আমাক
বাদাম দিয়া মোক বাদাম দিয়া এই দিদি আহি নিজে খাবলৈ দিয়ে ওপৰত লাগি থাকো নহ'লে গুচাই নিদিয়ে মোক নিজে হ'লে গুচাই 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 দিয়া আকৌ নিজে যে টোপোলা চোপোলা বান্ধি দিলা যে বাদাম চাদাম খাই হৈ গ'ল খাই বৈ যা হয়নে দৌৰ দৌৰ বাপুজি দৌৰ 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 গাড়ী ৰখাইছে আমাক দিয়া 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 কি খাইছা কি খাইছা আপেল কি খাইছা আপেল খাইছা আপেল খাইছা তাতেবা পালোহি আৰু ন চাপত লগ পাম এইফালে এইফালে হেল্ল' হেল্ল' বাই 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 গোটেই ৰেলখন খালী খালী হৈ গ'লগৈ অকল আমিহে আমাৰ ধুনীয়া খাই আছোঁ পামগৈ আৰু 1.5 ঘণ্টামান আছে চাগে আৰু বেছি দেৰি নাই পাবলৈ কি খাইছে বাদাম খাবা হাই হাই মই বাদাম খাইছোঁ মই বাদাম খাইছোঁ আমি লখিমপুৰ ষ্টেচন পাই গ'লোহি আৰু ইয়াৰ পৰা এতিয়া বেটাৰী গাড়ীত আকৌ টাউনলৈকে যাব লাগিব চাই থাকক এতিয়া আমি বেটাৰীত গৈ আছোঁ আৰু টাউনলৈকে এইফালে দেউতাই কিবা এটা ল'বলৈ গৈছে আৰু আমি পাই গ'লোহি আইতাৰ ঘৰ ন লখিমপুৰ পাই গ'লোহি এইফালে হাজবেণ্ডে কিবা এটা ল'বলৈ গৈছে দেহাৰ কাৰণে আমাৰ দেহা গৰম কিন্তু সাংঘাতিক পৰিছে দেই আৰু অলপ পিছত গাড়ী এৰিব এইফালে গাড়ীত বহি ল'লোহি আৰু বহুতো বেছি গৰম উঠিছে আৰু এইফালে দেহা দেউতাকৰ লগত আছে যিহেতু মই এনেকৈ ডাইৰেক্ট নোৱাৰিলোঁ কাৰণে ভইচ এডিঅ' কৰিবলগীয়া হৈছে আহা উঠাই আহা পুৰা গৰম উঠিছে গৰম পৰিব দেই এইফালে আমাৰ গোসাঁই পুৰা উৎপাত কৰি আছে দোকানত বেছি স্পীকাৰ এইফালে আহি থাকোঁতে এনেকুৱা বেগ এটা পালোঁ কেনেকুৱা লাগিছে জনাবচোন বাৰু কমেণ্টত ইমান ধুনীয়া লাগিছে দিছোঁ কাপোৰ চাপোৰ লৈ যাবলৈ সুবিধা হয় আৰু ক'ৰবাত গ'লে কৰিলে বহুত ধুনীয়া লাগিলে একেবাৰে লৈ যাবা আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে এইফালে এতিয়া গাড়ী এৰিলে আৰু অলপ পিছত গৈ পামগৈ আৰু এনেকৈ এতিয়া আমি গৈছোঁ পানীগাঁৱত তাৰপিছত আমি 11 মাইল যিটো আমাৰ 11 মাইলত ঘৰ হয় আৰু মাজুলী মেইলত পৰে
পানীগাঁও পাই গ'লোহি। পানীগাঁৱতে অকণমান দেৰি ৰখাইছে আৰু এইটো চাইডে মচা গাঁৱলৈ যায় আৰু এইটো চাইডে 11 মাইললৈ যায়। 11 মাইললৈ যোৱা মাজুলী মেইন ৰোডে পৰে আৰু বেছি দূৰ নাই, ঘৰ পামগৈ আৰু। এইফালে পানীগাঁও পাৰ হ'লোঁ আৰু এতিয়া আহি আছোঁ আৰু 11 মাইললৈ। এয়া পানীগাঁৱৰ ওচৰৰ গাঁওকেইখন অকণমান দেখাই দিছোঁ আৰু। পানীগাঁৱৰ পৰা এনেকৈ চিধা আহি থাকিলে আৰু আমাৰ ঘৰ পাবগৈ। তো ব'লক গৈ থাকোঁ আৰু আৰু লখিমপুৰলৈ আহি কাৰ ভাল লাগে কমেণ্ট বক্সত জনাবচোন বাৰু। বহুত দিনৰ মূৰত আহিছোঁতো, ভাল লাগিছে আৰু এনেকৈ গাঁৱৰ ৰাস্তাৰ মাজে মাজে গৈ থাকিব লাগে আমাৰ ঘৰলৈ। বেছি দূৰ নাই পামেই আৰু। আমাৰ ঘৰলৈ যদি কোনোবা কেতিয়াবা আহে, প্ৰথমতে নামঘৰটো পাব আৰু অকণমান দূৰ গৈ আমাৰ ঘৰটো পাব। আৰু এয়া বহুতে ওচৰ পালোহি আৰু ঘৰ। ফাইনেলি ঘৰ পাই গ'লোহি আৰু ঘৰৰ আগফালে আমাৰ এনেকৈ তিনিখন দোকান আছে আৰু এয়া ভাগিন ৰৈয়ে আছে আমি আহিম বুলি গম পাই খুব ফূৰ্তি। খাই পেলাই আমাৰ এটা মহাৰাজা কি পজ দি আছে। এইটো আমাৰ কোন তীখৰাম। এইফালে আমাৰ দেহা একেবাৰে একদম বাইকৰ পিছত এইফালে আমাৰ দেহা পুৰা ৰখি আছে একদম ডেম গিয়াৰত। চেচ চেচ